ফালে আহিলি যে ক'ত কি কৰিবলৈ যাও এই তহঁতৰ ঘৰৰ ওচৰৰ মানুহ এঘৰতে কাম আছে তালৈকে যাওঁ আৰু যে তই কলেজলৈ ইমান ধুনীয়াকৈ সাজি কাচি ওলাই গৈছ মোৰ কিন্তু চিন্তাহে হৈছে দেই মই মোৰ মৰমৰ চিট পখিলীজনী মই মোৰ নিজৰ কৰি ৰাখিব পাৰিম জানো চিন্তাহে হয় হ'ব দে তই ইমান ভয় কৰিব নালাগে মই আঞ্চলিৰ নিচিনা নহয় এটাক এৰি যে এটাক ভাল পাওঁ তোকে ভাল পাইছো তোলৈকে বিয়া হ'ম তই যদি নিনিয় মই নিজেই ঘৰত সোমাই দিমগৈ তই নিজে গৈ সোমাব নালাগে দে মোৰ কেলে ভঙা চাইকেল এখন আছে নহয় আজিহে পেজ হৈ আছে পেজটো মাৰি তোক চাইকেলখনতে পলুৱাই লৈ আহিম মই কিন্তু পলাই যোৱা ছোৱালী নহয় বিয়া পাতি যাম মোৰ বহুত মন আছে জানো কইনা ড্ৰেছত ফটো তুলিবলৈ আৰু তই দৰা হবি একেলগে ফটো উঠিম কেমেৰামেন এটা মাতি আৰু সেইকেইটা ফটো আমাৰ ৰুমত ধুনীয়াকৈ সজাই থম হেৰ' আইজনী এতিয়া যোৱা সপোনবোৰ দেখি থাকিলে ইয়াতে ৰাতি হ'ব যাওঁ চুমা এটা দিন নপঠাও পিছবেলা লগ কৰিবলৈ আহিম যে তেতিয়া দিম এতিয়া যা ভাইটি অ' দাদা বাইকত আহিবলৈ পইচা লাগিছিলে আছে নেকি বাৰু আছে নেকি মানে কাম কৰি আছিলোঁ খুজিলে পাম দিছোঁ ৰ আৰু তই ভাত খাই আহিছ নাই অঁ খাই আহিছোঁ কেইটামান যদি নাই খোৱা পৰঠা এটাকে খাই ল'বি মই কেইটকামান বেছিকৈ দিম অঁ হ'ব দে এইটো ল পইচা আৰু চা বাইকখন লাহে লাহে চলাবি আৰু পৰঠা এটা খাই ল'বি হ'ব দে খাই ল'ম তই পাৰিলে দেউতাই দৰৱ কেইটামান লৈ যাবিচোন দেউতা মানে দৰৱ কেইটামান নাইকিয়া হৈ আছে কিনো ক'ম তোক ক'বলৈও বেয়া লাগে আৰু নক'লে একো উপায়েই নাই মই একো এটাই কৰিব পৰা নাই হ'ব দে ভাইটি তই এতিয়া এইবিলাক বেছিকৈ চিন্তা কৰি নাথাকিবি মই যিমান পাৰোঁ সকলোখিনি লাহে লাহে যোগাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ তই অকল ভালকৈ পঢ়া শুনা কৰ আৰু ভণ্টিক চাবি হ'ব তই এতিয়া যা অ' দেউতা 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 ঐ মাতচোন কি হ'ল ঐ ইমান তেতুফালে কিয় চিঞৰিছ মই মৰা নাই জীয়াই আছো নহয় তইনো দেউতা কেলে খং কৰি আছ ক'ৰবাৰ পৰা আহিলে দেখোন তোলে কিবা এটা লৈ আহোঁ সেইটো কাৰণে তোক নেমাতিনো কাক মাতিম এয়া চা হোটেলৰ পৰা তোলে মিঠাই লৈ আহিছোঁ খাই লচোন ল তাৰপিছত এই দৰৱকেইটা খাই দিবি আৰু চা তোৰ এই 4 দিনমান হৈ গ'ল দৰৱ নোখোৱা সেইটো কাৰণে গাটো বেছিকৈ বেয়া লাগিছে জীয়াই থাকিবলৈ মন যায় কাৰণেতো তোৰ হাতৰ বস্তুবিলাক খাওঁ নহ'লেতো তোৰ হাতৰ মই নিমখ কণো খাবলৈ ইচ্ছা নকৰোঁ দেউতা তোৰ খংঘৰ দিনক দিনে বাঢ়ি গৈছে হ'ব দে দৰৱখিনি খাই আৰু এই মিঠাইখিনি খাই অলপমান ৰেষ্ট ল মই ভাত বনাওঁগৈ ভাইটি আহি পাবই হ'ল নহয় তাৰপিছত গোটেইকেইটাই একেলগে ভাত খাম দেই বেছি ভাইটি ভণ্টি চেলাই নাথাকিবি তই তোৰ মতে থাক আৰু সিহঁতৰ মতে থাকিবলৈ দে